গুৱাহাটীৰ পৰা আহিলো গাঁওখন বহুত দিন দেখাই পোৱা নাই ফুৰে ঘূৰা বহুত দিনৰ মূৰত গাঁওখন দেখা পালোৱে আৰু অলপ ফুৰে ঘূৰা ঐ কানা দেখা নাপা তই দেখা পাইছা কোন আছে কিয়া তই খুন্দাইছা আৰু তৰে লেবে মই কোন আছে তই কোন চাই পান ভাবিছা ই বেছি পকি আছে বে আগ বে কৈছা তই ছাগাল নেকি লাগবি নেকি গাত নাই এক পা মাংস সেই মলত কাইজা কৰে হা লাগবি নেকি লাগবা ৰ মোবাইলটো থৈ লওঁ এই জাগাখিনি আগতকে ধুনীয়া হৈছে এটা ফটো মাৰি ফেচবুকতে দাং ৰ এইটো পোষ্ট ভাল নাই আৰু এটা দিব বৰ ভাল ঐ শইকীয়া আৰু দাস না কি খাই যাব কাণ পাই শুনে হে মই যাম ৰ দুই বন্ধুৰ মাজত কিয় এনেকে কাজিয়া লাগিছা চা মই পৰা আছো আৰু মই ভাবা পৰা আহিছো দুটাই কৈ পেলাই খেলিম নকৰিবি এটাই কৈছো এটাই কওঁ চা ভাই মই পৰা আছো ই হয় পৰিছি দুটাৰ মাজত লাগি গেল নহয় এক চিলিম কি এক চিলিমে এ দুখান গাড়ী যে মাছ লাগি যায় এক্সিডেণ্ট হ'ব তই ধুন ভালকে ক'ব নাজানা মই এতিয়া এক্সিডেণ্ট বানানটো কৈ যাম তুন কৈ যাবি তাৰে পিছত শুনি কৈ যা 2 3 4 5 6 7 একো ক'বা দে নাই এক্সিডেণ্ট ক'ব পাৰিছো এক্সিডেণ্ট এক্সিডেণ্ট আৰু তই অলপ বকৰা নেকি মোক বকৰা বুলি কৈছা তই বকৰা তোৰ মায়ে বকৰা তোৰ বাইপে বকৰা তোৰ চৈধ্য গোষ্ঠী বকৰা সৰি দে ভাই বয়া নাপাবি আৰু তই আজি ইয়াৰ কাৰণে বাচি গেলি তইও আজি ইয়াৰ কাৰণে বাচলি চাই লম তো হ'ব যা যা পালাত পল্লু কোনো কাকো বুজিয়ে নাপায় জালত থাকি লাভে নাই মই কৰি যাওঁ ফটোটো আপলোড হ'ল দে কিয়া ভাই কি কৰিছা গান শুনিছো গান শুনিছা দিছো একবাৰ শুনিছো কি গান শুনিছা দে শুনতে এইটো গান হ'ল না গৰ্থ নোহোৱা গান অলপ বৰ্ষৰ গান শুনবা লাগে বেছিবা আৰু লুকৈছো গানটো দে শুনতে ভৰি পিছল খালে খামুচিবা তোৰ যি গান গেলা শুনা ভৰি পিছল খালে কি নাখামুচি কি তোৰ মাৰে চাদৰত ধৰব নেকি বেছিবাৰ পিছৰখনি লুকৈছো দে শুনতে দাপোন ভাঙি গলে পেলাই দিবা তোৰ যি গান গেলা শুনা দাপোন ভাঙি গলে নেফেলে কি তই ভাতৰ লগত ভাজি খাবি নেকি দে এটা বেলেগ গান লুকৈচোন আজি নুলগম দে ভাই মোবাইলটো চাৰ্জ নহৈছে কালি শুনিম দে তোৰ কাম নাই কোনোবাই না মোবাইলটো আনবা পাহৰি যা কোনোবাই না মোবাইলত চাৰ্জ নাই ভাই বেয়া নাপাবি দে নালি যাওঁ ঘৰতে যাওঁ ঘৰতে বল মৰা দেখোন না কিয়া গুৱাহাটীৰ পৰা কোন আহিলি আজি আহিছো ৰ আজি আহিছা ঠিক ঠাক কথা পাতো না তাতে হুৱা আজ তইতো বহুত বছৰ গুৱাহাটীত আছা তোৰ খবৰ পাতি কি পিছে আছো দে তোহাৰ আমাৰ ভালে দে তইতো বহুত বছৰ গুৱাহাটীত থাকিলি কিমান মান আনিলি পইচা তোৰ বেছি আনাতে 1,50,000 মান 1,50,000 গুৱাহাটীত কি কাম কৰি আছা আগতে সৰু সুৰা কাম কৰা আছিলো এতিয়া মই ডালমিয়া কমিটি ডালমিয়া চিমেণ্ট ফেক্টৰী মেনেজাৰ মই তোৰ ভালে আমাৰ ভাল দেচোন মোৰ তলত এতিয়া মোটামুটি 50-60 জন মান চলি কাম কৰে মোৰ লগত যদি আমাৰ গাঁৱত চলি কাম কৰিব ইচ্ছা আছে তেতিয়াহ'লে ফোন কৰিলে হ'ল ভাই চাবিয়ে কোম্পানীত কাম চাম পা না আমাক দোকান লৈ ঘৰত এনেহে বহি আছো চাম দে দে পিছে বেলেগ খবৰ পাতি ভাল আৰু ভাল দে তোৰ আমাৰ ভাল দে ভাই তুন দই বইতা মই গাঁওখন ফুৰিব বহুত দিন দেখা পোৱা নাই দে আৰু এটা কথা ভাইটলা লগ পাম দে মোৰ আজি এতিয়া কৈ গেল কিয় কথাগিলা মোক বিশ্বাসে নহয় মোৰো নহয় ভাই সৰু পৰাই ফাটা লেভেল আছে না কি যে এতিয়া ক'লা 1,50,000 কথা ইয়াৰ পৰা ভাতিবিলাক লুটবা লাগিব দুনিয়া খাম ভাই ভাই খাম একদম বাদ দি একদম খেল
বলতে বেজাং বল হয়তো দেখ মল্লু দেখ মিশামিশি গেম পানি খেলিম বল মায়ে মাইনাস গেম কি ভাই কি খবৰ বহুত দিনৰ মূৰত দে আহা মানে এই আজি ৰাতিপুৱাতে আহিছো অলপ ফুৰি আহিলো আৰু ৰাস্তাত থাকিলে ফিনফিনা আহি গ'লে ভাই কি বুলি বাপৰে বাপ মই আজিহে গম পালো ৰবা কালি ৰাস্তা ফিনফিনা হয় দেচোন ক কিয় খালি ক আজি মৰাক লাগ পালো না মৰা হৈছে নেকি তাৰপিছত ফাটালি বেল দিছি নাই সি সৰুৰ পৰাই গম পাওঁ আৰু দেচোন কি হ'ল কৰ দলঙত লাগতে কলা দলঙত চিমেণ্ট ফেক্টৰী মেনেজাৰে চিমেণ্ট ফেক্টৰী মেনেজাৰ তাক মই একদিনে লগ পাইছোঁ লগ পাওঁতে মই তাক দেখা পাইছোঁ সি কি চিমেণ্ট ফেক্টৰীতে কাম কৰে সি কি কৰে জানা মানে মই দেখা পাইছোঁ আৰু সি এনে চিমেণ্টৰ বেগ যি আছে গাড়ীৰ পৰা এখন গাড়ীত উঠাই মই এনেকৈ দেখা পাইছোঁ চাগে সি মেনেজাৰ বুলি তাৰ কথা আৰু সেই যাওঁ দে এতিয়া আৰু সঁচা কথাটো ওলাব লাগব সি যি সঁচা কথা কৈছে মিছা কথা কৈছে ওলাব লাগব এটা আমি বুদ্ধি কৰোঁ দে তাক মাতো তই পইচা অলপ ধাৰে গৈছিলি তই পইচা ধাৰে গৈছিলি কি কৰে চাওঁ সি দেই না নেদে হা যাওঁ দে তাক লগো নাপাব পাৰা তাক হা যাওঁ দে 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 মই যাওঁ হা দে ভালে আছা দে দে ফাটা লেভেল দা চলি আমি যাম কি মৰা কি খানা খোৱা আজি আজি নুখং দে কালি খম এটা কথা আছিল কি কথা আকৌ মোক অলপ পইচা লাগছিলে পইচা মোক মালিকে কেছ নিদিলে নহয় বেংকত দেও নিদেই হয় নেকি আৰু এটা কথা আজি 90 লাখ পাইছিলো 90 লাখ পইচা ই সঁচা কথাটো গম পালাক নেকি কি ভাবিছা তই 90 লাখ পইচা মোৰ কি হ'ল বেটা নবৈ মোক তোৰ চবখিনি কথা কৈছি গম পাইছো ইমান লেভেলটো ভাল নহয় ভাই ভাই বেনেপি সৰি আজিৰ পৰা ইমান লেভেল নেদবি আৰু নেদং আৰু গাইজ আপোনালোকৰ গাঁৱতো এনেকুৱা লেভেল দিয়া চলি আছে নেকি আমাৰ গাঁৱত কিন্তু এনেকৈ লেভেল দিয়া চলি বহুত আছে এইটো চাই যি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু সাবস্ক্ৰাইব কৰক আৰে শ্বেয়াৰ কৰক আৰু কেমেৰামেন আমাৰ আছে নৱজিৎ দা আহকচোন আৰু ডিৰেক্টৰো আহক যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক লগতে ছাবস্ক্ৰাইব কৰক যদি ভিডিঅ'টোত কিবা ভুল হৈছে কমেণ্ট বক্সত জনাব আৰু ঘণ্টা বটনটো ইনকে টং টংকে টিপি দিব ধন্যবাদ ধন্যবাদ